Hello friends, মই আজি আপোনালোকক ভিডিঅ'টোৰ যোগেদি ফিউচাৰছত কেনেকৈ ডেইলি ৱৰ্ক কৰিব লাগিব, ডেইলি ৱৰ্ক কৰাৰ যিটো প্ৰচেছ সেই প্ৰচেছটো মই দেখুৱাবলৈ লৈছোঁ। আপোনালোকে কেনেকৈ গৈ আপোনালোকৰ আইডি লগইন কৰিব লাগিব সেইটো দেখাই দিছোঁ। বহুতে কি হয়, ৰেজিষ্ট্ৰেশ্যন কৰি দিয়াৰ পিছত তেওঁলোকৰ লগইন অপশ্যনটো বিচাৰি নাপায় আৰু সেইটো কাৰণে ৱৰ্ক কৰিব নোৱাৰে। আৰু সেই প্ৰচেছটো মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব, গোটেই ছিষ্টেমটো বুজি পাব। একেবাৰে সহজ ছিষ্টেম হয়। আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত গৈ ইয়াতে চাৰ্চ কৰি দিব, futuresow.com চাৰ্চ কৰিব। মই অলৰেডি এইটো চাৰ্চ কৰা আছে, মোৰ এইটো ইয়াতে আহি গৈছে, এইটো অপশ্যন মই এইটো ক্লিক কৰি দিছোঁ। তেতিয়া আপোনাৰ এনেকৈ লগইন পেজটো খোল খাব। লগইন পেজটোত ইয়াতে আপোনাৰ ইমেইল আইডিটো আৰু আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো পাছৱৰ্ড ইনপুট কৰিছিলে সেই পাছৱৰ্ডটো ভৰাই ইয়াতে এটা আপোনাৰ কেপচা দেখাব। সেই কেপচাটো আপুনি ইয়াতে ইনপুট কৰিব লাগিব। তলত যিটো বক্স থাকিব সেই বক্সটোত ইনপুট কৰিব লাগিব। এইটো ভালকৈ চাই ল'ব, চাই লৈ ইয়াতে সেইমতে ইনপুট কৰি দিব। মোৰ ইয়াতে দেখাইছে E2S3T, চব কেপিটেলত আছে। E2S3T এইটো মই ইনপুট কৰিলোঁ। এতিয়া তলত লগইন থাকিব, লগইন কৰি দিব। তলত এইটো এটা অপশ্যন আছে যে কিপ মি চাইন ইন, এইটো আপুনি টিক কৰি ল'ব। সেইটো মাৰ্ক কৰি লোৱাৰ লগে লগে আপোনাৰ নেক্সট টাইম এইটো আপোনাৰ যিটো ইমেইল আইডি আৰু পাছৱৰ্ড সেই দুটা ইয়াতে অট'মেটিক ছেভ হৈ থাকিব। এতিয়া লগইন কৰিব লাগিব, লগইন কৰি দিছোঁ। লগইন কৰাৰ লগে লগে মোৰ প্ৰফাইলটো এইটো এনেকৈ ইয়াতে খোল খাইছে। এতিয়া কি কৰিব লাগিব, আপোনাৰ কামটো হৈছে কি, আপুনি ইয়াতে ওপৰত লেফ্ট ছাইডে তিনিডাল ড্ৰেছ দেখিব, তিনিডাল ড্ৰেছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এটা অপশ্যন খোল খাব। ইয়াতে গৈ আপুনি ডেইলি অফাৰ বুলি এটা অপশ্যন দেখিব, তাতে ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি ওপৰলৈ গ'লে দেখিব যে ইয়াতে ডেইলি অফাৰ কিছুমান আছে। অফাৰ 1, অফাৰ 2, অফাৰ 3, অফাৰ 4, এনেকৈ গৈ টোটেল 6 অফাৰ আছে ইয়াতে। ইয়াতে কি কৰিব লাগিব, আপুনি প্ৰথম ফাৰ্ষ্ট ইয়াতে অফাৰ 1ত ক্লিক কৰাৰ লগে লগে ইয়াতে তলত কিছুমান এনেকৈ অপশ্যন দেখিব, টোটেল 10টা অপশ্যন দেখিব। ইয়াতে অপশ্যনকেইটাৰ ছাইডত এইখিনি মোৰ এতিয়া ছাকচেছ হৈ আছে, আপোনাৰ ইয়াতে পেণ্ডিং দেখাই থাকিব। মই অলৰেডি এই 4টা অফাৰ কমপ্লিট কৰা আছে, 5 আৰু 6টো বাকী আছে। মই আপোনাক 5টো কমপ্লিট কৰি দেখাই দিম কেনেকৈ কৰিব লাগে। আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, দেখিব যে কিমান ইজি আৰু বহুত কম সময়ৰ ভিতৰতে ইয়াতে টাস্কখিনি কমপ্লিট হৈ যায়। 5 নম্বৰ অফাৰত মই ক্লিক কৰিছোঁ, দেখিছে। এতিয়া মই 1 নম্বৰ যিটো ৱেবছাইট ভিজিট কৰিব দিছে সেইটোত ক্লিক কৰি পেণ্ডত ক্লিক কৰিব লাগিব। পেণ্ডিঙত ক্লিক কৰিছোঁ, ৱেবছাইটটো খোল খাইছে। ইয়াতে আপোনাৰ ওপৰত দেখিব 8 to 9 ছেকেণ্ডৰ এটা টাইমাৰ চলিব। টাইমাৰটো শেষ নোহোৱালৈকে আপোনালোকে ইয়াতে ৱেইট কৰিব লাগিব। টাইমাৰটো 0 হৈ গৈছে। একবাৰ পেজটো ওপৰলৈ স্ক্ৰল কৰি দিব, তলতো এটা এনেকুৱা এড থাকিব। 0 হোৱাৰ লগে লগে বেক কৰি দিব। তো দেখিলে লগালগ এইটো ছাকচেছ দেখালে। ঠিক তেনেকৈ 2 নম্বৰটো কৰিছোঁ। এইটো 0 হৈ গৈছে, মই বেক কৰি দিছোঁ। এতিয়া 3 নম্বৰটো কৰিছোঁ। ৱেবছাইট কিমান ফাষ্ট আপোনালোকে দেখিবলৈ পাইছে যে ক্লিক কৰাৰ লগে লগে ৱেবছাইটটো খোল খায়। বহুত কম সময় লাগে ইয়াতে। 4 নম্বৰত ক্লিক কৰিছোঁ। বাকী বহুত এনেকুৱা কনচেপ্ট আছে যিবিলাকত আপোনালোকৰ ৱেবছাইটবোৰ বহুত শ্ল' থাকে, টাইমাৰ বহুত বেছি থাকে, 35 ছেকেণ্ড, 40 ছেকেণ্ড, 60 ছেকেণ্ড, 1 মিনিট, 1.5 মিনিটলৈকে টাইমাৰ থাকে। ইয়াতে কিন্তু টাইমাৰটো আপোনাৰ মাত্ৰ 10 ছেকেণ্ড। মানে আপোনাৰ ইয়াতে 10টা ৱেবছাইট ভিজিট কৰিবলৈ আপোনাৰ 1 মিনিটতকৈ অলপ বেছি টাইম লাগিব।
1.5 মিনিট টাইমো নালাগে আপোনাৰ এই 10টা ৱেবছাইট ভিজিট কৰোঁতে। তেতিয়াহ'লে এনেকৈ টোটেল আপোনাৰ 6টা অফাৰ আছে। 6টাত 60টা ৱেবছাইট ভিজিট কৰিব লাগিব। 60টা ৱেবছাইট ভিজিট কৰোঁতে আপোনাৰ হাৰ্ডলি টোটেল টাইম মিলাই আপোনাৰ হাৰ্ডলি 15 মিনিট টাইম লাগিব ইয়াতে। চাওক 7 নম্বৰ অফাৰ। আঠ নম্বৰ এতিয়া আপোনালোকৰ এইটো 10 নম্বৰ যিটো টাস্ক, সেই 10 নম্বৰ টাস্কটোত অকণমান প্ৰচেছটো বেলেগ, সেইটো আপোনালোকে ভালকৈ চাই ল'ব। ইয়াতে যে কি কৈছে আপোনাক যে ক্লিক অন এনি এডছ এণ্ড ৱেইট 20 ছেকেণ্ডছ টু কমপ্লিট টাস্ক। ইয়াতে কি কৰিবলৈ কৈছে, এনেকুৱা যে যিবিলাক আপোনালোকৰ এড আছে এইটোত ক্লিক কৰিব কৈছে আৰু 20 ছেকেণ্ড ৱেইট কৰিব কৈছে। কিন্তু আপোনালোকে কোনো এডত টাচ কৰিব নালাগে। ইয়াতে পেজটোত আপোনালোকে 20 ছেকেণ্ড ৱেইট কৰি দিলেই হ'ল। 20 ছেকেণ্ড ৱেইট কৰাৰ পিছত বেক কৰি দিলেই এই টাস্কটো কমপ্লিট হ'ব। তাৰ আগত যদি বেক কৰে তেতিয়াহ'লে কিন্তু টাস্কটো পেণ্ডিঙে দেখাই থাকিব, ছাকচেছ নহ'ব। 20 ছেকেণ্ড ইয়াতে ৱেইট কৰি দিব। মোৰ 20 ছেকেণ্ড পাৰ হৈ গৈছে। এতিয়া মই বেক কৰি দিছোঁ। এইটো চাওক ছাকচেছ দেখাই দিলে। ইয়াতে মানে 5 নম্বৰ অফাৰৰ যিকেইটা ৱেবছাইট আছিলে সেইকেইটা মই ভিজিট কৰিলোঁ। এতিয়া ঠিক তেনেকৈ আপোনালোকে 6 নম্বৰ ৱেবছাইটকেইটা ভিজিট কৰিব লাগিব। ইয়াতো ঠিক তেনেকৈ লাষ্টৰ যিটো 10 নম্বৰ টাস্ক, তাতে আপোনালোকে 20 ছেকেণ্ড ৱেইট কৰিব লাগিব আৰু বাকীকেইটাত 8ৰ পৰা 9 ছেকেণ্ডৰ টাইমাৰ পাব, বাকী 9টাত। ঠিক এইটো প্ৰচেছতে আপোনালোকে এই ডেইলি অফাৰকেইটা কমপ্লিট কৰিব। একেবাৰে সহজ আৰু বহুত সুন্দৰ ছিষ্টেম হয় এইটো। বাকী যিখিনি অনলাইন এনেকুৱা কনচেপ্ট আছে তাতে আপোনালোকৰ যিটো ইনকাম হয় সেই ইনকামটোৰ পৰাও কোম্পানীয়ে কিছুমান কণ্ডিশ্যন লগায় তাতো, যে কিবা এটা পাৰ্চেণ্টেজ আপোনালোকৰ শ্বপিং ৱালেটত থাকিব, কিবা এটা পাৰ্চেণ্টেজ আপোনালোকৰ ৰিচাৰ্জ ৱালেটত থাকিব। তেনেকুৱা কিছুমান কণ্ডিশ্যন থাকে। ইয়াতে কোনো কণ্ডিশ্যন নাই। ইয়াতে আপোনালোকে যিমান ইনকাম কৰিছে গোটেই বস্তুটো আপোনালোকৰ এটাই ৱালেট থাকিব, এটা ৱালেটত জমা হ'ব আৰু আপোনালোকে তাৰ পৰাই $2 হোৱাৰ লগে লগে আপোনালোকে পে'টিএমত উইথড্ৰলটো লৈ ল'ব পাৰিব। আৰু বেংকত যদি লওঁ বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে $3 টোটেল ইনকাম কৰাৰ পিছতহে বেংকত ল'ব পাৰিব। মই অলৰেডি চাওক $15 ইয়াৰ পৰা উইথড্ৰল লৈছোঁ, সেইটোও মই দেখাই দিছোঁ। সেইটো কাৰণে ইয়াতে যাব লাগিব, গৈ ইয়াতে অপশ্যন আছে যিটো ৱালেট ট্ৰেনজেকশ্যনত ক্লিক কৰি দিছোঁ। ৰিডিম হিষ্ট্ৰী, এয়া চাওক মই $15 অলৰেডি উইথড্ৰল লগাইছোঁ। এতিয়া মোৰ $3 এটা পেণ্ডিং আছে, সেইটো আজি ৰাতিৰ ভিতৰত ইয়াতে সোমাই যাব। এইটো 4 তাৰিখে মই উইথড্ৰল লগাইছিলোঁ, এইটো আজি 6 তাৰিখ হয় আৰু 6 তাৰিখে মোৰ এইটো ৰাতিৰ ভিতৰত এইটো ইয়াতে সোমাই যাব। বাকী এইখিনি মোৰ যিখিনি আছে সেইখিনি চব ছাকচেছ হৈ আছে। চাওক ইয়াতে আপোনালোকে কোনো KYC দিব নালাগে, কোনো ডকুমেণ্টছ আপলোড কৰিব নালাগে। ইয়াতে আপোনালোকে ডাইৰেক্ট উইথড্ৰল লৈ ল'ব পাৰে। উইথড্ৰলৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ইয়াতে এইটো অপশ্যন আছে যে উইথড্ৰল নাও, ইয়াত যাব লাগিব। যোৱাৰ পিছত আপোনাৰ এইকেইটা অপশ্যনত আপুনি উইথড্ৰল ল'ব পাৰে, যে পে'টিএম, পে'পাল, UPI, বিটকইন আৰু এইটো বিকাশ বুলি এটা অপশ্যন আছে। এইকেইটা অপশ্যনত আপোনালোকে ল'ব পাৰে। ইয়াৰ কাৰণে যদি পে'টিএমত ল'ব বিচাৰে এইটো ফাৰ্ষ্ট পে'টিএম অপশ্যন থাকিবই। তাতে ইয়াতে দেখিব এইটো এমাউণ্টটো অলৰেডি ইয়াতে থাকিবই। আপোনালোকৰ যিটো পে'টিএম নাম্বাৰ সেই পে'টিএম নাম্বাৰটো শুদ্ধকৈ ইয়াত ভৰাই লৈ ছাবমিট কৰি দিলেই হ'ল। এইটো উইথড্ৰল যিটো আপোনালোকৰ ছাকচেছ হৈ যাব উইথড্ৰল ৰিকুৱেষ্টটো, আৰু ইয়াৰ পৰা 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ পে'টিএমত $2 সোমাই যাব। আৰু যদি আপোনালোকে বেংকত ল'ব বিচাৰে তেতিয়াহ'লে প্ৰথমতে আপোনালোকৰ UPI এটা ক্ৰিয়েট কৰি ল'ব লাগিব। যিসকলৰ UPI আছে তেওঁলোকে সেই UPI ID টো চাই আনি কপি কৰি আনি ইয়াতে পেষ্ট কৰি দিলেই হ'ল।
পেটিএমৰ UPI হওক বা গুগল পে'ৰ UPI হওক বা ফোনপে'ৰ UPI হওক, আপোনালোকে যিটো UPI য'ত আপোনালোকে UPI খুলি থোৱা আছে আৰু সেইটো যাৰ নাইও সেই সকলো খুলি ল'ব পাৰে একেবাৰে সহজ। তাৰ কাৰণে খালি আপোনালোকৰ বেংকৰ যিটো ৰেজিষ্টাৰ্ড নাম্বাৰ সেইটো আপোনালোকৰ হাতত থাকিব লাগে। সেইটো থাকিলে আপোনালোকে সেই ফোনপে', পেটিএম বা গুগল পে' এইকেইটাত আপোনালোকে UPIটো ক্ৰিয়েট কৰি ল'ব পাৰে। একেবাৰে ছিকিউৰ ছিষ্টেম হয় এইটো। সেইটো কাৰণে ঠিক আপোনালোকে UPI আইডিটো ইয়াত ভৰাই লৈ ইয়াতে ছাবমিট কৰিলেই হ'ল। লগালগ আপোনালোকৰ উইথড্ৰ ৰিকুৱেষ্টটো ছাবমিট হৈ যাব আৰু ইয়াৰ পৰা 24ৰ পৰা 48 ঘণ্টাৰ ভিতৰত আপোনালোকে এইটো পইচাটো আপোনালোকে একাউণ্টত পাই যাব। মোৰ যিকেইটা উইথড্ৰল মই তাৰে দেখাইছোঁ। এইটো মোৰ গুগল পে' UPI ID হয়। এইটো গুগল পে'ত মই উইথড্ৰল লগাই থোৱা আছে। এইটো গুগল পে'ত আছিলে, এইটো অলৰেডি ছাকচেছ হৈছে। এইটো মোৰ গুগল একাউণ্টত সোমালে। আৰু এইটো মোৰ পেটিএমৰ UPI ID। এইটো মই পেটিএমতো লৈছিলোঁ। এইটো মোৰ ডাইৰেক্ট একাউণ্টতে সোমাইছে থ্ৰু UPI ID। যিসকলে অলৰেডি আন অনলাইন নেটৱৰ্কিং বিজনেছ কৰি আছে তেওঁলোকেতো ভিডিঅ'টো চালেই গম পাব যে ছিষ্টেমটো কিমান ইজি হয় আৰু বাকী ছিষ্টেমবিলাক কিমান টাফ হয়। আৰু জইনিঙৰ পিছতো আপোনাৰ টাস্ক যিটো জইনিং টাস্ক থাকে, জইনিং টাস্কখিনি কমপ্লিট কৰিবলৈও বহুত টাফ হয় আৰু মানে সহজতে ছিষ্টেমটো বুজিবলৈ টান হয়। আৰু এই ছিষ্টেমটো যে কিমান সহজ সেইটো আপোনালোকে যিসকলে অলৰেডি আন নেটৱৰ্কিং কৰি আছে, এনেকুৱা কনচেপ্টত কাম কৰি আছে, তেওঁলোকে বস্তুটো বুজি পাইছে। আৰু ইয়াতে দেখিব এইটো আপোনাৰ স্পনচাৰ ID থাকিব। সেইটো তলত শ্বেয়াৰ অপশ্যন থাকিব। এইটো আপোনালোকে শ্বেয়াৰ কৰি আপোনাৰ আণ্ডাৰত জইনিং লগাব পাৰিব। ফেচবুক, হোৱাটছআপৰ থ্ৰু দি এই লিংকটো শ্বেয়াৰ কৰি জইনিং কৰাব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে প্ৰচেছটো সুন্দৰকৈ বুজি পালে আৰু ভিডিঅ'টো আপোনালোকৰ ডাউনলাইনত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু তেওঁলোকেও যাতে ইয়াৰ পৰা ছিষ্টেমটো সুন্দৰকৈ বুজি পায় ভিডিঅ'টোৰ যোগেদি আৰু তেওঁলোকৰ ছিষ্টেমটোত ৱৰ্ক কৰিবলৈ সুবিধা হয়। ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে মই নেক্সট যেতিয়া কিছুমান এনেকুৱা ভিডিঅ' আপলোড কৰিম সেইখিনি আপোনালোকে সোনকালে পায়। সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।